নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনামিকা আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ চাই নিশ্চয় ভাল পাব। মই আজি আপোনালোকক এটা বস্তু দেখাম বুলি ভাবিছোঁ। চাওক কি দেখাওঁ, আৰু যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো কণ্টিনিউ কৰি থাকক ভিডিঅ'টো। আপোনালোকক দেখুৱাম বুলি কোৱা বস্তুটো হৈছে এইটো হৈছে পলু, আৰু এইটো বহুত সৰু সৰু হৈ আছে এতিয়া। এইবোৰ চাওকচোন, টিকলা টিকলা হৈ আছে। এতিয়াতো অলপমান ডাঙৰ হৈছে। যেতিয়া কণীৰ পৰা ওলাই ন, তেতিয়াতো আৰু সৰু, একেবাৰে হাতেদি লাৰিবই নোৱাৰে, ইমান সৰু হৈ থাকে। এতিয়া এইটো ইমান ডাঙৰ হৈছে, ইয়াক যিমান খুৱাম মানে সিমানেই ডাঙৰ হৈ গৈ থাকে। সিহঁতে বেছিকৈ খাব পালে বেছিকৈ ডাঙৰ হয়। আৰু এইটো হোৱাৰ আগতে এয়া দেখিছেনে, এইটো পখিলাৰ কণী, যোনটো পলুৰ পখিলা হয় সেইটোৰ কণী হয় এইটো। ইয়াৰ পৰা ওলাই গ'ল, তো ইয়াৰ পৰা ওলাই এইবোৰ পলু হৈছে। আৰু এই পলুবোৰ ডাঙৰ হৈ লেটা বনাই, তাৰপাছত আকৌ তাৰ পৰা পখিলা হ'ব। আকৌ সেই পখিলাই কণী পাৰিব, আকৌ সেই কণীৰ পৰা গৈ আকৌ এনেকৈয়ে চলি থাকিব। আৰু মানে এতিয়া এই পলুবোৰক এইটো দেখিছেনে, পলুপাত এই পলুপাত খাবলৈ দিয়া হৈছে। এতিয়া ৰাতিপুৱা দিয়াৰ কাৰণে এতিয়া অলপমান শুকাই গৈছে পাতবোৰ, আৰু এইবোৰ সিহঁতে খাই খাই মানে খালী কৰি পেলালে গোটেই। খাই মানে বহুত খায়, আৰু এইখিনি এক্সট্ৰাকৈ আনি থৈ দিয়া হৈ আছে অলপমান। আৰু এতিয়া সৰু হৈ আছে কাৰণে বেছি পাত দৰকাৰ হোৱা নাই, কিন্তু এইবোৰ যেতিয়া ডাঙৰ হ'ব ইমান পাতৰ মানে দৰকাৰ হ'ব, বহুত লাগিব আৰু পাত। এতিয়া ওচৰত পাত, এইবোৰ পলু পাত পাবলৈ মানে বহুত দিগদাৰ। সেইবাবে আমি কি কৰোঁ, আলু পাত আছে নহয়, শিমলু আলুৰ পাত, যোনটো শিমলু আলুৰ পাত, সেইটো আনি দিওঁ। সেইবোৰো খায় আৰু পলু পাতটোও খায়। পলু পাতটোতো ওচৰত পোৱা নাযায়, সেইকাৰণে শিমলু আলু পাতটো খুব বেছি পৰিমাণে আনি দিওঁ, তাকেই খায়। আৰু এইটো চাওকচোন, এইটো বেলেগ কালাৰৰ, কিন্তু পলু এটাই, কালাৰটো সেইটো বেলেগ হৈ গৈছে। আৰু এইবোৰ কিছুমান বহুত ডাঙৰ হৈছে, যোনবোৰে বেছিকৈ খাইছে সেইবোৰ বহুত ডাঙৰ হৈছে, আৰু যোনবোৰে খোৱা নাই সেইবোৰ সৰু সৰু হৈ আছে। একেলগে হোৱা, কিন্তু এইবোৰ সৰু হৈ আছে আৰু কিছুমান ডাঙৰ হৈ গৈছে। প্ৰথম যেতিয়া আমাৰ ঘৰত পলু আনিছিলে ন, তেতিয়া মানে মোৰ লাৰিবলৈ বহুত ভয় লাগিছিলে, কামুৰি দিব কিবা কিবি, বহুত ভয় লাগে আৰু মানে এনেকৈ লাৰিবলৈ ভয় লাগে। কিন্তু এতিয়া সেই ভয়টো নাইকিয়া হৈ গ'ল এতিয়া, কাৰণ মই ভাবিছোঁ নিজে এইবাৰ অলপমান পুহিম পলুটো। তো যোৱাবাৰ পুহিছিলোঁ, বেছি নহয়, কেইটামান পুহিছিলোঁ। এইবাৰ এইবোৰ যোনবোৰ পুহিছিলোঁ তাৰ পৰা কণী হৈ এইবোৰ দিলে, এইবাৰ কিন্তু বহুত হৈ গ'ল। এতিয়া সৰু সৰু হৈ আছে সেইকাৰণে কম লাগিছে, যেতিয়া ডাঙৰ হৈ যাব তেতিয়া এইবোৰেই বহুত হৈ যাব। আৰু তেতিয়া এইবোৰ এনেকৈ থ'ব নোৱাৰিম, এটা এক্সট্ৰা ৰুম লাগিব, সেইবোৰ পালন কৰিবলৈ এক্সট্ৰা ৰুম লাগেই। আৰু এই পলু পোহাটো বহুত কষ্টৰ কাম হয়। এতিয়াতো বেছি কষ্ট হোৱা নাই, কাৰণ এতিয়া সৰু সৰু হৈ আছে, ইহঁতক পাত বেছি দৰকাৰ হোৱা নাই। কিন্তু ইহঁত যেতিয়া ডাঙৰ হ'ব ন, বা কৈছোঁ নহয় ইমান কষ্ট, অলপ পাছে পাছে পাত বিচাৰি আনিব লাগিব। আৰু বেছিকৈ পালেতো ভাল, কিন্তু বেছিকৈ পাত নাপালে য'তে ত'তে বিচাৰিব যাব লাগিব, আৰু সিহঁতক খুৱাই থাকিব লাগে। সিহঁতে মানে এনেকুৱা এনি টাইম খায়ে থাকে আৰু উলিয়াই থাকে খাই উলিয়াই থাকে। তো সিহঁতৰ কাৰণে অলপমান কষ্টটো কৰিব লাগিব। ভাবিছোঁ পুহিম বুলি, কি হয় ফাৰ্ষ্ট টাইম। ইয়াৰ আগৰবাৰ পুহিছিলোঁ, কিন্তু কম, সেইকাৰণে বেছি কষ্ট নাছিলে। কিন্তু এইবাৰ কি হয় আৰু দেখা যাব। হ'লেও ভাবিছোঁ যেতিয়া পুহিম বুলি, তেনেহ'লেতো পুহিমেই। পলুটো লৈ কিবা এটা ভাল লাগে, সৰু সৰু আৰু মৰমো লাগে। কিছুমানে ভয় খাব, কিন্তু মোৰ ভয় লাগিছিলে আগতে, এতিয়া ভয় নালগা হৈ গ'ল। এতিয়া কিবা এটা ভাল লাগে, নিজৰ বস্তু যেন লাগে। যি নহওক, এতিয়া এইবোৰ পুহি আছোঁ। আৰু এইবোৰ আলু দানিবোৰ মানে ভাঙি লৈ আহিলোঁ, কাৰণ কালি ওচৰৰ বাগানখনত তেনেকুৱা আলুপাত আছিলে যে, সেইবোৰ গছবোৰ কাটি দিছিলে, সেইকাৰণে তেনেকৈয়ে লৈ গুচি আহিলোঁ। সেইবাবে এইবোৰ ডাঙৰ ডাঙৰ হৈ আছে, কিন্তু এনেকৈ দিব নালাগে, খালি পাতটো দিলেই হয়। আৰু যেতিয়া সৰু থাকে তেতিয়া আলু পাত দিব নালাগে বুলি কয়, কাৰণ আলু পাতটোৰ পৰা কিবা আঠা অলপমান ওলায়, আৰু সেইবোৰ খালে সিহঁতৰ ডাইজেশ্যন হয়, সেইকাৰণে সেইটো সৰু থাকোঁতে দিব নালাগে। আৰু এই পলু পাত দিব লাগে। পলু গছ ওচৰত পাবলৈ বহুত কঠিন। এজোপা নে দুজোপা আছে, আমাৰ ঘৰতো নাই, মামাহঁতৰ ঘৰত আছে, সিহঁতৰ ঘৰৰ পৰাই পাত লৈ আহিছোঁ। তাকে অলপকৈ দিব লাগে। আৰু এতিয়া ডাঙৰ হ'লে চিন্তা হৈছে কেনেকৈ পুহিম, কি খুৱাম। এতিয়া ভাত খাব পৰা হয়তো মই নাখায়ো খোৱালোঁ হয় সিহঁতক। এইবোৰ কণীবোৰ বেলেগ ষ্টাইলৰ যেতিয়া এই কণীবোৰৰ ভিতৰত
আছিলে ন পলুবোৰ আছিলে, তেতিয়া এই কণীবোৰ ইমান টান আছিলে, এটাও ভাঙিব নোৱাৰি। কিন্তু এতিয়া ফৰফৰীয়া হৈ গ'ল। আৰু এইবোৰ গাঁত দেখিছেনে, সেইবোৰৰ পৰা মানে ফুটাই কেনে পোৱালিটো ওলাই আহিলে। যেতিয়া ওলাইছিলে তেতিয়া যে মই কেনেকৈ দেখাম ৰ'ব দেই, পোৱালি ক'ৰবাত নহয় ক'ৰবাত সৰু সৰু একেবাৰে থাকে দেখিবলৈ পাওঁ। তো কেনেকুৱা হয় দেখাম, নায়েই। কিন্তু এইটো সৰু আছে নহয়, এই টিকলাটো, এইটোৰ পৰা ইয়াৰ 3 গুণ বা 4 গুণেই সৰু হ'ব। ইমান টিকলা পোৱালি থাকে, ধৰিবই নোৱাৰে। মানে খালি অলপমান লৰি থাকে, সেইটো যে পোৱালি হয় সেইটোহে ধৰিব পাৰে। আৰু বাকী ইমানবোৰ পোৱালি কেনেকুৱা পালে ক'বচোন কমেণ্টত। আৰু আপোনালোকেও পুহিব পাৰে, বহি চাব। ইয়াৰ যোনটো পলুটো লেটাটো, ইয়াৰ পৰা সূতা ওলাইছে, এৰী সূতা ওলাই, সেইবোৰৰ দামো বহুত হয়। আৰু এই পলুটোৰ যেতিয়া ডাঙৰ মানে একেবাৰে লেটা হ'ব, সেইখিনি সময়তো এইটো খাব পাৰে। কাৰণ এইবোৰ যেতিয়া লেটা হওঁ হয়, সেইখিনি সময়ত সিহঁতে খোৱা বোৱা বাদ দিয়ে আৰু নাখায়ো আৰু নুলিয়ায়ো। তো সেইখিনি সময়ত এইবোৰ খায়। আৰু যেতিয়া লেটাৰ ভিতৰত সোমায় আৰু সেইটো ৰঙা হৈ যায়গৈ, লেটাটো মানে পুৰঠ হয়, পখিলা হওঁ হয়, আৰু সেইখিনি সময়তো এইটো খায়। বহুত টেষ্টি লাগে, বহুত তেল থাকে সেইবোৰত, চবেই কয়। মই টেষ্ট কৰা নাই, হ'লেও আপোনালোকে খাই চাব। আৰু যোনবিলাকে খায় তেওঁলোকেতো জানেই ইয়াৰ সোৱাদটো কেনেকুৱা। চবেই কয় বহুত টেষ্টি। এইটো চাওকচোন কেনেকৈ লৰি আছে, দুষ্ট হৈ গৈছে এইবোৰ। এতিয়া চাই কেনেকুৱা পালে ক'ব। আৰু আপোনালোকে পোহে যদি পুহিব পাৰে, আৰু ইয়াৰ পৰা উপাৰ্জনো এটা পাব পাৰে। এখন আমাৰ ঘৰৰ ওচৰৰ বাগান, ইয়াতে আলু গছ আছিলে, কিন্তু এইবোৰ চাফা কৰি দিলে। তো আলু গছবোৰ চব কাটি দিলে, সেইকাৰণে পলুৰ কাৰণে পাতটো যোগান ধৰা অলপমান প্ৰব্লেম হৈছে। বাৰু যিয়ে নহওক, মই ঘৰৰ বাৰীতে কেইজোপামান আলু ৰুই দিছোঁ। তাৰ পৰা কি হয় এতিয়া, ৰুইছোঁহে দুদিনমান আগত। গাইজ, মই ওচৰৰ বাৰীখনত আছোঁ। ইয়াতে কাটি থৈ দিয়া আলু গছবোৰ এনেই পৰি আছে। তো ভাবিলোঁ সেইবোৰ লৈ যাওঁ আৰু নি মই আমাৰ বাৰীতে ৰুই দিওঁগৈ। এইবোৰ বুটলি আছোঁ তলৰ পৰা। সেইবোৰ আলু গছবোৰ এনেই পৰি আছে, সেইবোৰ গোটাই লওঁ। গোটাই এইবোৰ সৰু সৰুকৈ টুকুৰা কৰি কাটি ৰুই দিমগৈ। আগৰো কেইজোপামান ৰোৱা হৈ আছিলে, সেইবোৰ দেখুৱাম। এইবোৰ এতিয়া লৈ যাওঁ, এনেহে পৰি আছে, পলুকেইটাই খাব ৰুই দিলে। চাওকচোন, ইটাৰ গছত এইবোৰ শিপা, মানে আলু আৰু শিপাৰ নিচিনাকৈ হয়। শিপাবোৰত এনেকুৱা আলু হৈ যায়। এইটো আলু লাগি আছে, এইটো সৰু হৈছে, মানে এইটো আগৰে হয়। এই কাটি দিয়াৰ পৰা এনেকৈ পৰি আছে। এইটো ৰুলে আকৌ হ'ব চাগে, আৰু যদি হয় তেতিয়াতো খাবও পাৰিম, পলুকো পুহিব পাৰিম, চবফালে কাম দিব। তো এতিয়া ইয়াৰ পৰা লৈ যাওঁ আৰু ৰুই দিওঁগৈ। এইখিনি আলু গছ বহুতখিনি গোটালোঁ। ইয়াতে আপোনাক দেখাম বস্তু এটা। এইবোৰ দেখিছেনে, ইয়াত সৰু পখা মেলি আছে ইয়াতে। মানে এইবোৰ মাটিৰ স্পৰ্শত থাকিলেই গছবোৰ মানে পখাবোৰ মেলি থাকে, শিপাও হৈ যায়। আৰু তাৰ পৰা এইবোৰ আলু হয়, সেইটো শুকাই গৈছেগৈ। আৰু যি কি নহওক, এইবোৰ সৰুকৈ কাটি মই এতিয়া ৰুই দিওঁগৈ। এই আলু গছ মই আগতে ৰুই দিয়া, পখা মেলিছে, সেইটো চাওকচোন, সেইটো পখা মেলিছে, হৈছেগৈ। আৰু এই মাটিৰ মাজৰ পৰা এটা আহিছে, ইটো সৰুকৈ এনেকৈ পাত ওলাব, আৰু তাৰ পৰা পলুক খুৱাব পাৰিম। আৰু এনেদৰে খান্দি মই গোটেইবোৰ আলু গছ ৰুই দিলোঁ। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেনেহ'লে বাই বাই।